আজি আকৌ ভাওনা কৰিবলৈ নিমন্ত্ৰণ জনাইছে পাপুদা। পাপুদা মানে আমাৰ ৰূপমনীল বৰা আৰু এইপিনে আমাৰ লগত গৈছে কালুৱা। এনেই কৈছোঁ দেই, প্ৰস্তুত বেজবৰুৱা। আৰু আমি পাই গ'লোঁ এই ভাওনা জেগা। আজি নাট আছে লক্ষ্মণ পৰ্যন। আমি মধুসূদন শিল্পী সমাজৰ আমি কৰিবলৈ আহিছোঁ। আৰু মই আজি লৈছোঁ মোৰ চৰিত্ৰ ভাগ হৈছে লক্ষ্মণ। এইপিনে মেকআপত বহিছে ৰূপম দা আৰু প্ৰদ্যুৎ দা। ৰাম আৰু শিৱক কৈ আছে যিহেতু মই লক্ষ্মণ, অকণমান বোলো দেৰিকৈ মেকআপটো কৰাম। এইপিনে আমাৰ ভাৱৰীয়াখিনি সৰুৰা টীম মধুসূদন আৰু এইপিনে মই। আমাৰ ভাওনা আৰম্ভ হৈ গ'ল। মই লক্ষ্মণ লৈছোঁ। আৰু আজি বায়ন হৈছে অংশুমান দা আৰু গায়ন হৈছে যুৱৰাজ দা, যুৱৰাজ কলিতা। আৰু এইপিনে আমাৰ ভাওনা সামৰণি মাৰিলে আৰু এইপিনে আমাৰ পাছদিনাখনি ঘৰত আহি এনেকৈ টোপনি লালকাল দি আছোঁ। লালকাল দি আছে। এইবছৰ বহুত ভাওনা কৰিলোঁ। ভাওনা কম্পিটিশ্যন এইবছৰৰ পৰা আমাৰ মধুসূদন, ইয়াৰ আমাৰ মধুসূদন গ্ৰুপটো, এইটোৱে আমাৰ মধুসূদন গ্ৰুপটো মানে। আৰু আমি এইবছৰ কম্পিটিশ্যন যিমানখন কৰিলোঁ সকলোতে সফলতা ভালেই পাইছোঁ। আৰু এইটোৱে আমাৰ মধুসূদন গ্ৰুপ। প্ৰথম যেতিয়া মধুসূদন জন্ম হৈছিলে জোলাগাঁৱত প্ৰথম কম্পিটিশ্যন কৰিছিলোঁ 2023 চনত। এয়া দেখিবলৈ পাইছে, এই শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মই পাইছিলোঁ সত্যগ্ন গায়নে জোলাগাঁৱত। আৰু এইবছৰৰ কম্পিটিশ্যন এই 2025 লখিমপুৰত পাইছিলোঁ আমি তৃতীয় শ্ৰেষ্ঠ দল। আৰু এইখন হৈছে আপোনাৰ পকামুৰাত প্ৰথম 25 চনৰ প্ৰথম কম্পিটিশ্যনখনেই এইখন। আৰু এইপিনে দেখিবলৈ পাইছে আমাৰ মদনৰ গ্ৰুপটো, এইটো চতুৰ্থ শ্ৰেষ্ঠ দল পালোঁ আমি তিতাবৰত। আৰু এইপিনে আমাৰ মদনৰ গ্ৰুপটো, এইটো মই শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ আকৌ পালোঁ মানে। আৰু এইপিনে আমাৰ এইপিনে আপোনাৰ সৰু পথাৰত আকৌ পালোঁ মই দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ শত্ৰুঘ্নত। আৰু এইপিনে আকৌ আমাৰ শ্ৰেষ্ঠ দল পালে, আকৌ ইয়াত দ্বিতীয় শ্ৰেষ্ঠ দল পালে জাজিত। আৰু এইপিনে আমাৰ এইটো আজিলৈ ইমানেই। বাই বাই।